তো হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল। তো ভাবিছোঁ গাইছ আজি আপোনাক মানে ৰাজমুকুট থিয়েটাৰৰ কেম্পাছটো দেখাওঁ, ভিতৰত গৈ দেখক কি পৰিৱেশ চলি আছে। যিহেতু আজিৰ পৰা থিয়েটাৰ আৰম্ভ হ'ব, তো সকলোকে সাৰুকে দুৰ্গা পূজা বহুত বেছি শুভেচ্ছা যাইছিলোঁ আৰু আমাৰ গাঁৱৰ পূজাটো আপোনালোক দেখুৱাম। তো ভাবিছোঁ আজি থিয়েটাৰৰ কেম্পাছটো দেখাই দিওঁ। তো গাইছ আহক, বৰকা মিনি ষ্টেডিয়ামত প্ৰথমবাৰ আহিছে ৰাজমুকুট থিয়েটাৰ। তো গাইছ আহক চাওঁ। আৰু এইফালে টিকটৰ মানে ছিজন দি আছে গাইছ, টিকটটো কাটিব পাৰিব যিহেতু আজিৰ পৰা থিয়েটাৰ আৰম্ভ হৈছে। তো আহক ভিতৰত যাই কিনে আপোনাক ধুনীয়াকৈ কেম্পাছটো দেখুৱাই আছোঁ। এইফালে আহক গাইছ, এইফালে এখন মঞ্চ দেখিছে যিহেতু ৰাতি ইয়াত নাট মানে কৰিব আপোনাৰ বনাই আছে, এইবোৰ হৈ যাব। আৰু এইবোৰ আছে মানে থিয়েটাৰ ব্যৱহাৰ কৰা বহিব লাগিব। তো আপোনালোকে গম পায় ৰাজমুকুট থিয়েটাৰ উৎপল দাস আছে, উৎপল দা চাব লাগিব গাইছ। আৰু এইফালে মঞ্চ হৈ গৈছে, এইফালে আহক। আৰু যদি আমি মানে মঞ্চৰ পিছফালৰ দৃশ্যটো চাব খোজোঁ তো এনেকুৱা দেখিব, ইয়াতে মানে লাগতীয়া মানে সকলো সামগ্ৰী আছে দেখিছে। আৰু এইফালে চাওক বেৰা চেৰামে আছে, এতিয়া ওপৰত লাগিব নাই মানে। আৰু এইফালে চাওক, ইয়াত চাওক এইবোৰ বস্তু মানে ব্যৱহাৰ কৰিব পাৰিব। ট্ৰেইন এখন দেখিছে, এইখন ট্ৰেইন চাওক, মানে বহুত স্কুল হ'ব চাগে একাডেমি। আৰু এইফালে মানে ভিতৰত মানে ড্ৰেছ পাতি চেঞ্জ কৰা ৰুম চুম বনাইছে। এইফালে নাযাওঁ মানে, ইফালে যাওঁ, ইফালে চাওঁ, এই গেলাৰী পিনে যাওঁ, গেলাৰী পিনে যাই দেখুৱাই আছোঁ। আৰু এইফালে ব্যৱহাৰ কৰিব নেকি ন? আৰু এইফালে চাওক, গেলাৰীত যাওঁ আগতে মঞ্চ উঠি মই চাই লওঁ আহক, থিয়েটাৰ মঞ্চ উঠি কেনেকুৱা লাগে। আৰু ইয়াত উঠি অহাৰ লগে লগে আপোনালোকে এইফালে দেখিব ওপৰত চাওক গাইছ কিমান লাইট আছে, চাওক দেখিছে, এটা মানুহ প্ৰতি এটা লাইট আছে। চাওক মোক দিয়াচোন। আৰু এইফালে চাওক এইবোৰ কিমান লাইট আছে দেখিছে, এই চাওক গোটেই লাইটে লাইট। এইফালে লাইট। আৰু এই তাত হ'ব গেলাৰী, বৰ্তমান একো কাম হোৱা নাই, বহুত দেৰি আছে মানে, চকীগিলা পাৰে নাই। তো ব'লক গেলাৰী পিনে অলপমান গৈ কিনে দেখুৱাই আছোঁ। মেইন মঞ্চ এইখনেই আৰু এইবিলাক বহুত কিবা কিবি আছে মানে, বিৰাট ডাঙৰ চাওক। ব'লক যিহেতু ইয়াত মানে কাম কৰিছে বেছি ডিষ্টাৰ্ব নিদিওঁ আৰু নামি যাওঁ, নামি যাই কিনে মানে এইফালে গেলাৰী পিনে যাই দেখক। ইয়াত যিহেতু কাম কৰিছে অলপমান তেওঁলোকে কাম কৰক আৰামত, মই আৰু গৈ কিনে ডিষ্টাৰ্ব নিদিওঁ। আৰু এই তাত চাওক ঢেৰ বস্তু আছে মানে, ঢেৰ সামগ্ৰী লাগে না। গেলাৰী পিনে অলপমান যাওঁ, গেলাৰী পিনে আপোনাক দেখুৱাই আছোঁ। আৰু এইবোৰ বান্ধি চাওক, বেছিভাগ লোহাৰে বস্তু হয় ন, লোহাৰে বস্তু বেছি গেলাৰী লোহাৰ পুৰা। আৰু এইফালেও টিকট দি আছে, এইফালে টিকেট গেলাৰীত যাওঁ। মই ইয়াৰ পৰাই চাম, গম পাইছে নাই? ইয়াৰ পৰা কেনেকুৱা লাগিব। আৰু ইয়াৰ পৰা আপোনালোকে এনেকুৱা দেখিব, বহুত বেছি বহল হয় চাওক, বহুত বহল। ইয়াৰ পৰা বহিলে মানে এনেকুৱা দেখা পাম। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। যোৱা বছৰ এটা ভিডিঅ' দিছিলোঁ, তো আপোনালোকে ধুনীয়াকৈ মানে মৰম দিছে, ভিডিঅ'টো ধুনীয়াকৈ চাইছে, তো ভাল লাগিছে। তো ভাবিছোঁ এইবাৰো এটা আপোনাক দেখুৱাওঁ, মানে ভিতৰত বস্তু আমিতো ৰাতি থিয়েটাৰ চাওঁ ন, কিন্তু ভিতৰত বস্তু কেনেকুৱা কি কাম কৰে কি আমি নাজানো। আৰু এইফালে চাওঁ এটা ৰেল লাইন বস্তু বনাইছে মানে, হয়তো তেনেকৈ আগুৱাই আহিব কিবা এটা শ্বটত, হয়তো গানত হওক কিবা হওক, দেখিছে চাব পাৰিব আপোনাক যদি ৰাতি আহে। বাবু কি খবৰ, কি চাব আহিছে ইয়াত? আৰু এইফালে মানে বাবু আহিছে মানে ইয়াত কাম কৰা মানে চাই আছোঁ মানে গেলাৰী পিনে বহিলে মানে আজি মই আছে মই কালি চাম। আৰু এইবিলাক কাম কৰিছে যিহেতু আমি নাজানো মানে, যিহেতু আমি থিয়েটাৰটো ৰাতি চাওঁ, কিন্তু কাম কেনেকৈ কৰে এওঁলোকে আমিতো নাজানো। তো সেইবাবে আজি ভাবিছোঁ ব্লগটো আপোনাক এইটোকে দেখুৱাইছোঁ মানে, তো আপোনালোকে গম পাব যে কেনেকৈ কাম কৰে, দিনত কিমান কাম থাকে, তো বহুত বেছি কাম থাকে। চাওক তো গাইছ আপোনালোকে দেখিলে কেনেকুৱা কেম্পাছটো দেখোঁ আপোনালোকৰ ৰাজমুকুট থিয়েটাৰৰ। তো আজি মানে ব্লগটো ইমানে আছিল, নেক্সট পূজা ভিডিঅ' দি আছোঁ। তো মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যেনে আজিলৈ বাই বাই।